guys, welcome to my channel. More channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মোৰ ওচৰত আছে পিহু হাই কবা কবানে হাই কৈ দিয়া পিহু হাই কব তাই হাই কব আহিছে হাই পিহুৱে হাই কৈছে আৰু আজি বহুত দেৰিকৈ মই ব্লগ ষ্টাৰ্ট কৰিলোঁ আৰু ভাবিলোঁ তথাপি দেৰি হৈ গৈছে অকণমান আপোনালোকৰ লগত কথা পাতি লওঁ দিয়া হাই ক হাই থেংক ইউ চেটা দি দিয়া ভালকৈ দিয়া ভালকৈ দিয়া দিয়া আৰু ডিনাৰ বৰ্তমান ৰেডি হৈ গ'ল আৰু ডিনাৰৰ কাৰণে মই আজি বনালোঁ বুটৰ দালি আৰু এটা স্পেচিয়েল আইটেম সেইটো ৰেচিপি মই নকওঁ কি হয় সেইটো ৰেচিপি ভেজ হয় বাট সেইটো ৰেচিপি মই আপোনালোকলৈ আগবঢ়াইছোঁ এইটো ভিডিঅ'তে আপোনালোকে চাব আৰু তাৰে জুতি ল'ব ভাবিলোঁ আপোনালোকৰ সহায় হ'ব আপোনালোকে নতুন ৰেচিপি এটা শিকিব পাৰিব যিসকলে জানে হয়তো জানিব পাৰে আগতে ৰেচিপিটো বাট যিসকলে নাজানে তেওঁলোকে ভাল পাব বুলি আশা ৰাখিলোঁ গতিকে ব'লক ৰেচিপিটো আগতে চাই লওক আৰু তাৰপিছত পুনৰ আপোনালোকক লগ পাই আছোঁ আৰু কথা পাতিম গতিকে ব'লক ৰেচিপিটো ওচৰলৈ যাওঁ কেৰাহীটো বহাই দিছোঁ আৰু কেৰাহীত মই দিছোঁ অলপ মিঠাতেল অলপমান মিঠাতেল আগতে মই কিবা এটা বনাইছিলোঁ তাৰে আছিলে আৰু অকণমান এড কৰিছোঁ এতিয়া মই লৈছোঁ কেইটামান গোটা জিৰা আৰু এটা শুকান জলকীয়া দুটুকুৰা কৰি এইখিনি মই তেলতে দি দিছোঁ আৰু এতিয়া মই জিৰাকেইটা ফুটালৈকে অপেক্ষা কৰিম জিৰাকেইটা ফুটিছে এতিয়া মই লৈছোঁ বহুতখিনি পিঁয়াজ আৰু এয়া দেখিছেনে এয়া হ'ল পিঁয়াজ পাতৰ তলৰ বগা বগা অংশটো আৰু গোটা পিঁয়াজো লৈছোঁ সেয়া মই সম্পূৰ্ণ দুটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু পিঁয়াজৰ তলৰ পিঁয়াজ পাত অলপ লৈছিলোঁ তাৰে তলৰ বগা অংশখিনি আৰু এইখিনি মই এতিয়া ইয়াতে দি পেলাই ভাজিছোঁ আৰু লগতে মই ইয়াতে কাটি লৈছোঁ বহুত পিঁয়াজ পাত যথেষ্টখিনি পিঁয়াজ পাত মই দিছোঁ গতিকে পিঁয়াজ পাত দি পেলাই ভাজিম আৰু এই ৰেচিপিটোত মানে খুব হেল্ডি হয় কাৰণ ইয়াতে বহুত ভেজিটেবলছ থাকে মই পিছে ইমান ভেজিটেবলছ এড কৰিব পৰা নাই মোৰ তাত নাছিলে কিন্তু যদি আপোনালোক আৰু দুদিন অপেক্ষা কৰে ইয়াতে দিবৰ কাৰণে আপোনালোকে গ্ৰীণ পিচ পাব অৰ্থাৎ মটৰ কেঁচা মটৰ যোনটো দিলে খুব ভাল লাগে ইয়াতে তেলতে দি ভাজি ল'ব আৰু লগত আপোনালোকে কেপচিকাম দিব তেনেকৈ বন্ধাকবিৰ মাজৰ যোনটো অংশ থাকে সেইটো অকণমান ৰুকি দিব আৰু এইখিনি ধুনীয়াকৈ এতিয়া মই ফ্ৰাই কৰি পেলাই 1 মিনিট ঢাকন লগাই থ'ম আৰু লগতে মই ইয়াতে দিছোঁ এতিয়া 1 মিনিট হৈ যোৱাৰ পিছত মই ইয়াতে দিছোঁ অকণমান হালধি গুড়ি আৰু লগতে মই অকণমান জিৰা গুড়ি এড কৰিম ইয়াতে এইখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু এই একে পদ্ধতিৰে আপোনালোকে ভেজিটেবলছ এড কৰি পেলাই কৰিব মোৰ তাত একো ভেজিটেবলছ নাছিলে মই অকল স্প্ৰিং অনিয়ন অৰ্থাৎ পিঁয়াজৰ পাতেই দি পেলাই বনালোঁ এতিয়া মই ইয়াতে অলপমান জিৰা গুড়ি এড কৰিম আৰু মছলা মই একেবাৰেই ব্যৱহাৰ নকৰোঁ বুলি ক'ব লাগিব জিৰা গুড়ি এড কৰিছোঁ এইখিনি বাছ হালধি আৰু জিৰা গুড়ি মছলাৰ ভিতৰত ইমানেই মই জলকীয়া গুড়িও এড কৰা নাই আৰু বেলেগ কোনো ধৰণৰ মছলা এড কৰা নাই এইটো ৰেচিপি এনেকৈ অকণমান মানে প্লেইনকৈ বনালে ভাল লাগে এতিয়া মই ইয়াতে এড কৰিম বেচন মই 2 চামুচ এড কৰিম বহুত বেছি বেচন নিদিব আৰু বেচনটো স্কিপো একেবাৰেই নকৰিব এই ৰেচিপিটোৰ হিৰো হ'ল বেচন আৰু বেচনখিনি দি মই আকৌ ধুনীয়াকৈ চব্জিখিনি ভাজি ল'ম আৰু 2 মিনিটমান ধৈৰ্য ধৰি আমি ভাজিব লাগিব যাতে বেচনৰ কেঁচা গোন্ধটো ধুনীয়াকৈ গুচি যায় পুৰা লৰাই থাকিব অকণমানো ৰখিব নিদিব হাতখন ধুনীয়াকৈ লৰাই থাকিব নহ'লে তলফালে লাগি যাব পাৰে এয়া চাওক মই যেনেকৈ দেখাই আছোঁ কণ্টিনিউৱাছলি লৰাই থাকিব চাওক তাৰপিছত লৰাই ধুনীয়া এটা স্মেল আহিব যিহেতু বেচন ভাজিলে আপোনালোকে জানেই খুব ধুনীয়া স্মেল এটা আহে আৰু এই গোটেই ৰেচিপিটো আপোনালোকে বাটাৰতো কৰিব পাৰে খুব ভাল লাগে বাটাৰত কৰিলে কিন্তু বহুত বেছি ৰিচ হৈ যায় কাৰণে মই কৰা নাই যদি বাচ্চাৰ কাৰণে কৰে তেতিয়াহ'লে বাটাৰত কৰিব আৰু এতিয়া ইয়াতে মই এড কৰিম পনীৰ মই অলপ পনীৰ লৈছোঁ আৰু মই তাৰ আগতে নিমখ অকণমান দি লৈছোঁ আৰু
ইয়াতে বিলাহী দিছোঁ পনীৰটো মই অকণমান দেৰিকৈ এড কৰিম বিলাহীখিনি দিব পাহৰিছিলোঁ বিলাহী দি লৈছোঁ নিমখ আৰু বিলাহী আৰু মন কৰিব বিলাহীটো দিওঁতে নিমখকণ সদায় এড কৰিব তেতিয়া বিলাহীটো সোনকালে ভজা হয় অৰ্থাৎ গলি যায় আৰু এতিয়া মই পনীৰ লৈছোঁ অলপমান মই আমুল পনীৰ ইউজ কৰিছোঁ ফ্ৰ'জেন পনীৰৰ ভিতৰত মই আমুল পনীৰটো বেষ্ট পাওঁ একো প্ৰমোশ্যন ভিডিঅ' নহয় মই ভাল পাওঁ কাৰণে কৈছোঁ আৰু সেইটো মই অলপমান স্ক্ৰাম্বল কৰি লৈছোঁ আৰু এতিয়া এইখিনি পিঁয়াজখিনি প্ৰায় ভজা হৈছে আৰু এইখিনিতে মই কৈ দিছোঁ এই সেম ৰেচিপিটো আপোনালোকে বাচ্চাক ব্ৰেডৰ মাজত ষ্টাফিং কৰি পেলাই এজ আ ব্ৰেড চেণ্ডউইচ নহ'লে ৰোল হিচাপে দিব পাৰে খুব টেষ্টি য়াম্মি লাগে আৰু ইয়াতে মই এতিয়া পনীৰখিনি খুব ধুনীয়াকৈ ভাঙি দিছোঁ এয়া চাওক খুব ধুনীয়াকৈ মই পনীৰখিনি ভাঙি লৈছোঁ দি দিছোঁ আৰু পনীৰখিনি ইয়াতে ভাঙি দিলেহে টেষ্ট আহে আপোনালোকে ভাঙি মানে একদম গুৰি কৰি নিদিব বাট একদম সৰু টুকুৰা টাইপ যেতিয়া মুখত আহিব খাবলৈ খুব ভাল হয় আৰু এইখিনি বহুত বেছি টাইম নলগাব যিমান পাৰে সিমান সোনকালে পনীৰখিনি ভাঙি দিব নহ'লে তলফালৰ পৰা নলৰোৱাকৈ থকাৰ কাৰণে লাগি যাব পাৰে এতিয়া মই এবাৰ লাহেকৈ মিক্স কৰি লৈছোঁ এইখিনি এয়া চাওক আৰু এয়া ধুনীয়াকৈ মই ধৰি লৈ মিক্স কৰি লৈছোঁ কিন্তু ইয়াতেও এটা টুইষ্ট আছে আপোনালোকে নাভাবিব যে অকল তেলত ভাজি থাকিলেই হৈ গ'ল ইয়াতে যিহেতু পনীৰটো আমি তেলত বেছি সময় ভাজি থাকিলে অলপ ৰাবাৰী টাইপ বা অলপ টান হৈ যায় সেই গতিকে ইয়াতে এতিয়া মই এড কৰিম অকণমান পানী অকণমান নিম চাই থাককচোন পানীটো দিলেও এখন চব্জি বা তৰকাৰী নিচিনা নহয় ভাজিয়ে হ'ব গতিকে চাই থাকক ইয়াতে মই এয়া পানী দিছোঁ বহুত বেছি পানী দিয়া নাই প্ৰায় এটা কাপৰ 4/4 এভাগ পানী বুলি ক'ব পাৰি মই দি দিছোঁ ইয়াতে আৰু দি মই পুনৰ পনীৰখিনি ভাঙি দিছোঁ আৰু পানীখিনি দিলে সকলোখিনি বস্তু মিক্স হোৱাত সহায় হয় আৰু ভাবকচোন মই ইয়াতে মটৰ দিয়া নাই ইয়াতে মটৰ কেপচিকাম আৰু যোনটো বন্ধাকবি মিহি পাতটো দিব দিছোঁ দিলে দেখিবলৈকে কিমান সুন্দৰ হ'ব নহয় জানো আৰু আপোনালোকে ইয়াতে টমেটো কেটচাপ দিব পাৰে যদিহে আপোনালোকে ব্ৰেড চেণ্ডউইচ বা ৰোলত দিব বিচাৰে কিন্তু মই নিদিওঁ আৰু এইখিনি শুকাই আহিছে মোৰ ৰেচিপি ৰেডি হৈ গ'ল শুকাই আহিছে তেল বিৰিঙি আছে এতিয়া মই দুটা কেঁচা জলকীয়া এটা কাটি দিছোঁ এইকাৰণে কৈছোঁ আপোনালোকে দিব আৰু জলকীয়া ইয়াত চাইডৰ ফালে তেল বিৰিঙি আছে আমাৰ মানে ৰেচিপি পানী শুকাই ৰেচিপিটো ৰেডি হৈ গ'ল এতিয়া মই দেখিলেনে নাই জানো দুটা কেঁচা জলকীয়া কাটি দিছোঁ আৰু এই কেঁচা জলকীয়া লাষ্টত কাটি দিয়া কেঁচা জলকীয়া দুটাও ইয়াৰ টেষ্টটো দুগুণ তিনিগুণ বঢ়াই দিয়ে গতিকে এয়া চাওক একদম য়াম্মি ৰেচিপি ৰেডি এয়া যি নৰ্মেল দেখাই দিছোঁ একদম চিম্পল আছিলে ভাত আৰু বুটৰ দালি এইফালে আলু পনীৰ মই কৈ দিছোঁ এইটো হ'ল পুৰা তেলৰ পকা তেলৰ আলু পিটিকা অৰ্থাৎ কেৰাহীত তেলটো পকাই তাতে পিঁয়াজ আৰু শুকান জলকীয়া ভাজি লৈ সেই তেলেৰে আলুটো পিটিকা হৈছিলে যদি কোনোবা খোৱা নাই খুবেই টেষ্টি লাগে প্লাছ এয়া হয় মোৰ বেচন আৰু ভেজিটেবলছ বুজিছে নাই ভেজিটেবল যিয়ে নহওক আৰু পনীৰৰ য়াম্মি ভাজিখনৰ সৈতে আৰু এইফালে মই দেখাই দিছোঁ এয়া মই ৰান্ধিছিলোঁ বুটৰ দালি এয়া আজি চিম্পল খানা আৰু এনেও ৰাতি মই অকণমান পাতলকৈয়ে খাওঁ গতিকে এনেকৈ এইখিনি খাই লৈছোঁ আৰু এই ৰেচিপিটোতে মই আপোনালোকক যেনেকৈ কৈছোঁ তেনেকৈ অকণমান টমেট' চচ দি পেলাই আপোনালোকে ৰোল বা চেণ্ডউইচ হিচাপে ছাৰ্ভ কৰক ইটছ টু য়াম্মি টু হেল্ডি এয়া পিহু আমাৰ লগত ভাত খাই ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব